নমস্কাৰ বন্ধু বান্ধৱীসকল টুডে ষ্টকৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আমি প্ৰত্যেককে হয়তো কেতিয়াবা নহয় কেতিয়াবা দাঁতৰ বিভিন্ন সমস্যাৰ যেনে দাঁতৰ বিষ দাঁত পোকে খোৱা দাঁত হিৰহিৰোৱা দাঁতৰ আলু খহা দন্তক্ষয় বা দাঁতেৰে তেজ ওলোৱা আদিৰ সন্মুখীন হৈছো এই সমস্যাবোৰ আমি যদি আৰম্ভণিতে গুৰুত্ব নিদিওঁ তেতিয়া ভৱিষ্যতলৈ অসহ্যকৰ হৈ পৰে আহকচোন আজি এই ভিডিঅ'টোত দাঁত বিষ হোৱাৰ কাৰণ আৰু ইয়াৰ সমস্যাৰ সমাধানৰ বিষয়ে আলোচনা কৰোঁ দাঁতৰ বিষ বিভিন্ন কাৰণত শিশু ডেকা বুঢ়া সকলো বয়সৰ মানুহৰ থাকিব পাৰে ইয়াৰ মূল কাৰণ ভালদৰে দাঁত ব্ৰাছ নকৰা অৰ্থাৎ দাঁতৰ প্ৰতি যত্ন নোলোৱা অত্যাধিক মিঠা খাদ্য খোৱা গুটখা জাতীয় পদাৰ্থ খোৱা পুৰণি ব্ৰাছেৰে দাঁত ঘঁহা টুথপেষ্ট সঘনাই সলনি কৰি থকা টান বস্তু চুবোৱা দেহত প্ৰয়োজনীয় ভিটামিন সি আৰু ভিটামিন ডি তথা কেলছিয়ামৰ অভাৱ হোৱা কিন্তু সঠিক যত্ন আৰু সহজতে পাব পৰা প্ৰাকৃতিক বনৌষধিৰে এই সমস্যাবোৰ অতি সহজতে নিৰাময় হ'ব পাৰে দাঁতৰ কেইটামান ৰোগৰ ঘৰুৱা সমাধান দাঁত পোকে খোৱা 2টা বা 3টা লং পিহি দাঁত পোকে খোৱা ঠাইত লগাই থলে যথেষ্ট আৰাম পোৱা যায় দাঁতৰ বিষ বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুল কৰিলে বিষ ভাল পোৱা যায় দাঁত লৰা বকুলৰ গুটি 2টা বা 3টা চুবালে দাঁত লৰা বন্ধ হয় অৰ্থাৎ দাঁতৰ গুৰি দৃঢ় হয় দাঁতৰ গুৰিয়েদি তেজ ওলোৱা দুবৰি বন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি ৰাখিব লাগে দাঁতৰ আলু খহা বগা সৰিয়হ বটি দাঁতৰ গুৰিত প্ৰলেপ দিব লাগে দাঁতৰ বিষ নিৰাময়ৰ বাবে 4-5টা লং থেতেলি 2-3 টোপ নেমু ৰস মিহলাই দাঁতৰ বিষোৱা ফালে লৈ থাকিব আদা চুবাই কিছু সময় মুখত ৰাখিব খোৱা হিং নাইবা ফিটকিৰি পানীত মিহলাই কুলকুল কৰিব পিপলি ঘিউ আৰু মৌ মিহলাই দাঁতত লগাই ৰাখিলে উপশম পাব সৰিয়হ তেল নেমু ৰস নিমখ মিহলাই দাঁত মাজিব নাইবা তেল হালধি আৰু নিমখ মিহলাই দাঁত ঘঁহিব পাৰে কুমলীয়া জাতি বাঁহৰ এছাৰি নাইবা আঠিয়া কলপাতৰ কেঁচা ঠাৰি গৰম কৰি বিষোৱা দাঁতেৰে চুবাই থাকিলে বিষ কমে আৰু দাঁত লৰা ভাল হয় দাঁতেৰে তেজ ওলোৱা বন্ধ কৰিবলৈ ৰঙা জাতৰ এৰা ঠাৰিৰে দাঁত নিয়মিত মাজিব লাগে মধুৰিআমৰ 20খনমান পাত থেতেলাই এগিলাচ পানীত উতলাই সেই পানীৰে মুখ কুলকুলিয়াব লাগে কৰদৈ টেঙাৰ শিপা আৰু কেহৰাজৰ শিপাৰ ৰস মিহলাই দাঁতত লগালে তেজ ওলোৱা কমে দাঁতৰ আলু খহা বা পকি পুজ ওলোৱাত মহানিমৰ ছালৰ পুৰা ছাইৰে দাঁত মাজিব পাৰি বগা সৰিয়হ বটি দাঁতত কিছু সময় লগাই থব লাগে এৰা তেল আৰু কৰ্পূৰ মিহলাই দাঁতত লগাব লাগে দাঁত পোকে খোৱা আৰু দাঁত ক্ষয় যোৱা তিতা ভেকুৰী গুটি 20টামান শুকুৱাই বিৰি খোৱাৰ দৰে জ্বলাই ধোঁৱাটো মুখত কিছু সময় ৰাখিলে পোক মৰি বিষ কমিব কেঁচা হালধি পুৰি দাঁতেৰে চুবাই থাকিব আকনৰ এঠা মাটিৰ পাত্ৰত শুকুৱাই তাত পানী অলপ মিহলাই তুলাৰে পোকে খোৱা ঠাইত কিছু সময় লগাই ৰাখিলে পোক মৰে পিছত মুখ ধুব আৰু ৰসবোৰ মুখৰ ভিতৰলৈ যাবলৈ নিদিব ভীমকলৰ শিপা নাইবা সিজু গছৰ শিপাৰ ৰস দাঁতত লগাই ৰাখিলে দন্তক্ষয় কমে মহানিম তিতা ভেকুৰী বা যিকোনো তিতা বস্তু আমলখি নেমু আদি যিকোনো টেঙা ফল বকুল ফল ভিটামিন সি ডি আৰু কেলছিয়ামযুক্ত আহাৰ প্ৰচুৰ পৰিমাণে খাব তেতিয়া দাঁতৰ বিষ কম হ'ব যিহেতু আমি জানো যে দেহত ভিটামিন সি ভিটামিন ডি কেলছিয়াম আদিৰ অভাৱৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ লগতে এই দাঁতৰ সমস্যাও হয় সেইবাবে আমাৰ খাদ্য তালিকাত আমি সদায় ভিটামিন সি ভিটামিন ডি আৰু কেলছিয়ামযুক্ত আহাৰ অন্তৰ্ভুক্ত কৰিব লাগে তেতিয়া এই সমাধানৰ পৰা পৰিত্ৰাণ পোৱা যায়